মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি 15 দিনৰ সহিকন সমলৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাস 6ৰ গোটেইকেইটা বিষয়ৰ যিমানখিনি প্ৰশ্ন আৰু এক্টিভিটি বা ক্ৰিয়াকলাপ আছে গোটেইখিনিকে একেটা ভিডিঅতে মই সমাধান কৰিবলৈ চেষ্টা কৰিছো। তোমালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চালে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আৰু ক্ৰিয়াকলাপৰ উত্তৰ তোমালোকে ইয়াত পাবলৈ সক্ষম হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅটো ভালকৈ লাইক আৰু শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি লবা পৰৱৰ্তী ভিডিও বিলাক পোৱাৰ পৰ। তো এতিয়া মই আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো। তোমালোকে স্ক্ৰিনত দেখা পাইছা 15 days self learning resource for class 6 solved for all subjects। তোমালোকে দেখা পাইছা প্ৰথমতে অসমীয়া সাবজেক্টটো আছে। প্ৰশ্ন নং 1 ক নম্বৰ প্ৰশ্নত কি কৈছে, ৰাতিপুৱা উদয় হোৱা বেলিৰ ৰং কেনেকুৱা। তোমালোকে এটা প্যাৰাগ্ৰাফ দিছে, প্যাৰাগ্ৰাফটো তোমালোকে সমলৰ পৰা পঢ়ি লবা। মই প্ৰশ্নৰ উত্তৰখিনি ইয়াতে ডাইৰেক্টলি দিছো। তো ৰাতিপুৱা উদয় হোৱা বেলিৰ ৰং কেনেকুৱা, উত্তৰত দিয়া হৈছে ৰঙা। তোমালোকে প্যাৰাগ্ৰাফটো পঢ়িলে বুজি পাবা। খ নম্বৰত কৈছে আদিম মানুহে গুহাৰ বেৰত কি আঁকিছিল, উত্তৰ হৈছে আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, গ বেলিৰ পোহৰত সাতটা ৰং আছে এই কথাষাৰি কোনে প্ৰথমে পৰীক্ষা কৰিছিল, উত্তৰ হ'ব স্যাৰ আইজাক নিউটন। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, কোন মাহত পথাৰখন সোণালী বৰণৰ হয়, উত্তৰ হল আঘোণ মাহত। ন নম্বৰ প্ৰশ্নটো হৈছে স্যাৰ আইজাক নিউটনে জন্মগ্ৰহণ কৰা চহৰখনৰ বা ঠাইখনৰ নাম কি, উত্তৰ হৈছে ইংল্যান্ড। তোমালোকে লিখি লবা ভিডিওটো চাই চাই। 6 নম্বৰ প্ৰশ্ন চোৱা, আমি আন্ধাৰত বস্তু নেদেখাৰ কাৰণ কি, উত্তৰ হ'ব কাৰণ আন্ধাৰত পোহৰ নপৰে। ঠিক আছে, এতিয়া নেক্সট 2 নং প্ৰশ্নত কি কৈছে চোৱা, বেলিৰ পোহৰত থকা সাতটা ৰঙৰ নাম লিখা। ইয়াতে কি কি সাতটা ৰং আছে তোমালোকে চোৱা। বেলিৰ পোহৰত থকা সাতটা ৰং হল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে ধুনীয়াকৈ লিখি লবা। নেক্সট প্ৰশ্ন বা কাৰ্য নং 2 দিছে, তলত দিয়া যুক্তাক্ষৰ কেইটা ভাঙি দেখুওৱা আৰু এই যুক্তাক্ষৰ ব্যৱহাৰ কৰি একোটাকৈ শব্দ লিখা। তোমালোকে চোৱাচোন, তালিবস্য আৰু চ একেলগে আছে, ভাঙি দিবলৈ কৈছে তালিবস্য আৰু চ। ইয়াতে আমি শব্দ বনাইছো পশ্চিম। ঠিক আছে, নেক্সট দন্তানৰ লগত ম আছে, ন যোগ ম জন্ম। ইয়াতে মধ্যাহ্নৰ লগত ড আছে দণ্ড। ইয়াতে বৰ লগত দ আছে শব্দ। ইয়াতে দন্তানৰ লগত ধ আছে অন্ধ আৰু মৰ লগত দন্তান্ন আছে আৰু ৰ আছে মন্ত্ৰ। ক্লিয়াৰ। নেক্সট প্ৰশ্ন চোৱা, কাৰ্য নং 3 তালিকা দুখন পৰ্যবেক্ষণ কৰি 1 নং তালিকাত থকা শব্দৰ লগত একেই অৰ্থ প্ৰকাশ কৰা শব্দ 2 নং তালিকাৰ পৰা মিলাই লিখা। তোমালোকে তালিকা চোৱা, তালিকা 1ত কি কৈছে উলট পালট কৰি দিয়া আছে, মিল নাই। তোমালোকে তালিকা 2ত চোৱা, ধুনীয়াকৈ মিলাই দিছে। ইয়াত তালিকা 1ত কি কৈছে, প্ৰথম তালিকা 1 তালিকা 2ত কি তোমালোকে চোৱা আকাশ জলৰ লগত হৈছে, তাৰ মানে এইটো ভুল আছে। আমি 2 নম্বৰত উত্তৰত কি লিখিছো আকাশ, ইয়াৰ নাম হল গগন, বেলি, সূৰ্য, পানী, জল, চকু, নয়ন, প্ৰথম আদি। ঠিক আছে, আৰু এই যে প্ৰশ্নত আমাৰ এইখিনি উলটাকে দিয়া আছে, আমি এইটো মিলাই লিখিছো। তোমালোকে লিখি লবা। নেক্সট আমাৰ ইংৰাজী পোৰ্শনটো আহি গল। এতিয়া ইংৰাজীটো তোমালোকে চোৱা, এক্টিভিটি 1 এ লুক এট দি পিকচাৰ। তোমালোকে ছবিখনলৈ মন কৰা আৰু ইয়াতে কিছু শব্দ দিয়া আছে, খালি ঠাই পূৰ কৰিব লাগে। ইয়াত নাও কমপ্লিট দি সেন্টেন্সেস। এক্সাম্পল দিছে, উই সি এ ব্ৰিজ ইন দা পিকচাৰ। এই পিকচাৰটোত এটা ব্ৰিজ দেখা গৈছে, এইটো লিখিছে, সেইকাৰণে আমি বাকিখিনিও ফিল আপ কৰিব লাগে। উই সি এ ৰেইনবো ইন দা পিকচাৰ। ইয়াত ৰঙা ওয়ার্ডেৰে যিখিনি লেখা আছে আৰু আস্তানি দি আছে বা আন্ডারলাইন কৰা আছে, এইখিনি আমাৰ খালি ঠাই ফিল কৰা হৈছে। উই সি এ ৰিভাৰ ইন দা পিকচাৰ। উই সি ট্রিজ ইন দা পিকচাৰ। উই সি বার্ডস ইন দা পিকচাৰ। উই সি মাউন্টেইনস ইন দা পিকচাৰ। প্ৰথমটো কৰি দিছে, বাকিখিনি ৰঙা আখৰেৰে মই আন্ডারলাইন কৰি লিখিছো। তোমালোকে এইখিনি ধুনীয়াকৈ বহিত লিখি লবা। নেক্সট এক্টিভিটি 1B, we can see many things around us when we go for an outing, rivers, bridges, boats, trees, roads. আমি বাহিৰত গলে এইবিলাক বস্তু দেখা পাওঁ। এতিয়া কৈছে let's write the names of 3 other things that we know about or see in the nature. আমি বেলেগ আৰু 3টা বস্তুৰ নাম লিখিবলৈ যিবিলাক আমি প্ৰকৃতিত দেখা পাওঁ। তো প্ৰথমতে 3টা বিচাৰিছে, মই বহুকেইটা লিখিছো, তোমালোকে আৰু লিখিব পাৰা। কাৰ্স, বাসেস, ট্ৰেইনস, তাৰপিছত বাৰ্ডস, এনিমেলস, শিপস। যেতিয়া আমি প্ৰকৃতিত মানে বিচৰণ কৰিলে আমি এইবিলাক বস্তু দেখিবলৈ পাওঁ।
নেক্সট লিখিছো হোটেলস বিল্ডিং সিজ এটসেট্ৰা এই ধৰণৰ বহুত বস্তু আছে লিখি শেষ কৰিব পৰা নাযাব নেক্সট প্ৰশ্নটো হৈছে এক্টিভিটি 2 লেটস ৰিড দ্য পোয়েম দ্য ৰেইনবো ফাৰ্স্ট লাউডলি এন্ড দেন সাইলেন্টলি প্ৰথমতে কবিতাটো আমি লাউডলি পঢ়িব লাগে তাৰ পিছত সাইলেন্টলি পঢ়িব লাগে নাও সি ইফ দ্য থ্ৰী ওয়ার্ডস রিটেন ইন দি এক্টিভিটি 1 above আর অলসো দেয়ার ইন দ্য পোয়েম তোমালোকে চোৱাচোন answer let's write out from the poem words naming the gifts of nature to us তার মানে প্রকৃতিয়ে আমাক কি কি পুরস্কার হিসেবে দিছে আমি কিটামত শব্দ লিখিব লাগে কি কৈছে the gifts of nature according to the poem are কি লিখিছে সোয়া the beautiful birds the beautiful mountains the beautiful rivers আৰু বহুত আছে ইয়াতে তিনিটা লিখিব গৈছে মই তিনিটাই লিখিছো আৰু তুমি লিখিব পাৰা the beautiful rainbow আৰু এটা বেছিকে দিয়া হৈছে এটসেট্ৰা Activity 3 answer the rhyming words of the following words are তার মানে তোমালোকক ভ্ৰমলখন পঢ়িব লাগিব তাৰ পিছত তোমালোকে ভিডিওটো চালে প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ বুজি পাবা এবাৰ রাইমিং ওয়ার্ড কি সেলৰ লগত নেইল আমাক তাতে দিয়া আছে আমি মিলাই লিখিব লাগে ফাৰৰ লগত নিয়াৰ প্ৰিটিৰ লগত গ্ৰিটি স্কাইৰ লগত শাই ঠিক আছে নেক্সট Activity 4 let's read aloud the words given below and make pairs of the words that rhyme with each other then add another rhyming word that you know to each other তার মানে এই যে যেকিটা শব্দ দিয়া আছে এই শব্দবিলাকৰ rhyming শব্দ ইয়াৰ পৰা বিচাৰি উলিয়াব লাগে আৰু আমি বেলেগকে আমাৰ ফালৰ পৰা এটা এড কৰিব লাগে তোমালোকে চোৱাচোন কি কৈছে বোট ইয়াতে তোমালোকে দেখা পাইছে বোট আছে আৰু কোটও আছে এটো মিলাই লিখা হৈছে আৰু পিছৰ যেটো থাৰ্ড নম্বৰ rhyming word ফ্লট এটো মোৰ ফালৰ পৰা মই দিছো তোমালোকে বেলেগ শব্দ দিব পাৰা ৰিভাৰৰ লগত ইভাৰ আছে মই লিভাৰটো মিলাই দিছো রাইমিং ওয়ার্ড এগুলা 3 নম্বৰ শিপ ক্লিপ আৰু স্লিপটো পিছফালে মই লগাই দিছো এগুলা সব রাইমিং ওয়ার্ড সেল নেইল এটো ইয়াৰ পৰা লোৱা হৈছে আৰু স্নেইলটো পিছত লগাই দিয়া হৈছে ক্লাউড ফ্ৰাউড এই দুটা আছে আমি লাউডটো পিছত লগাই দিছো স্কাই ফ্লাই শাইটো পিছফালে লগাই দিয়া হৈছে নেক্সট প্ৰশ্ন চোৱা এই ছবিৰ পৰা আমি গোটেইখিনি কথা বুজিব পাওঁ নেক্সট প্ৰশ্নত কি কৈছে এক্টিভিটি 5 now let's find words other words in the poem or what we know belonging to the different word classes and write them in the table below তোমালোকে চোৱাচোন এতে কি কৈছে noun pronoun adjective verb এই ফর্মত আমি লিখিব দেব breeze this pretty sail তাৰ মানে noun হল breeze this হল pronoun ship that এইখিনি তোমালোকে ধুনীয়াকৈ লিখি লবা noun pronoun adjective verb হিচাপে এতে গোটেইখিনি শব্দ ধুনীয়াকৈ লিখা হৈছে ওকে তোমালোকে ধুনীয়াকৈ লিখি লবা মনৰ ছাত্ৰছাত্ৰীসকল এবাৰ activity 6 let's make sentences using the words given below first as a noun and then as a verb আমার প্রতিটো শব্দ দুবাৰকে দি আছে আমি নাউন হিচাপে এটা বাক্য বনাব লাগে আৰু ভার্ব হিচাপে ব্যবহার কৰি এটা বাক্য বনাব লাগে তোমালোকে চোৱাচোন ব্রাউন bow নাউন হিচাপে he was armed with a bow bow ভার্ব হিচাপে the speaker bowed to the guest and left the stage hand noun হিচাপে he lifted his hand to my face hand verb হিসাবে she handed the letter to her sister water noun হিসাবে water reflects light water verb হিসাবে I am watering the plant তোমালোকে ধুনীয়াকৈ লিখি লবা এবাৰ তোমালোকে সোয়া activity 7 let's read the poem the dodo from the lesson 1 the rainbow এটা dodo নামৰ এটা poem আছে পিছফালে তোমালোকে চাবা কিতাপখনত then draw the picture of the dodo of the bird dodo and write out a few lines about the bird তো পিকচার ৰাখিব কৈছে মই কিন্তু পিকচাৰটো সংগ্ৰহ কৰিছো তোমালোকে পিকচাৰটো ৰাখিবা হাওৰ নিচিনা দেখা গৈছে আৰু ডোডো সম্পৰ্কে কেটা লাইন লিখিবলৈ কৈছে লিখা হৈছে তোমালোকে চোৱা dodo birds were flightless birds that were gray in color about 3 feet tall and weighed 22 to 40 pounds the dodo birds lived on the islands of Mauritius they had large hooked beaks they were flightless birds because they really did not have any predators to fly away from the island মনৰ ছাত্ৰছাত্ৰীসকল ইয়াৰ পিছৰ অংশখিনিত তোমালোকে গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নটো দিয়া হৈছে তোমালোকে ভিডিওটো কন্টিনিউয়াসলি চাই থাকা আৰু গোটেইখিনি প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি লোৱা ছাত্ৰছাত্ৰীসকল তোমালোকে এতিয়া স্ক্ৰিনত দেখা পাইছা বিষয় গণিত পাঠ নং 14 পঞ্চম শ্ৰেণীৰ পুনৰ আলোচনা যোগ মাখৰ প্ৰয়োগ মই গোটেইখিনি ইয়াতে সমাধান কৰি ৰাখিছো তোমালোকক মই দেখুৱাই দিছো তোমালোকে চাই যাবা এক নম্বৰৰ প্ৰশ্নত কৈছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া দৈৰ্ঘ্যৰ একক কি দৈৰ্ঘ্যৰ একক ইয়াতে কি তোমালোকে চোৱাচোন দৈৰ্ঘ্যৰ একক হল মিটাৰ মই মিটাৰত শুদ্ধ চিন দি থৈছো ঠিক আছে ইয়াৰ পিছত কৈছে দুই নম্বৰত একৰ 2 সময়ৰ একক কি সময়ৰ একক হৈছে কি সেকেন্ড ওকে ইয়াত দিয়া হৈছে তোমালোকে ধুনীয়াকৈ লিখি লবা
3 নম্বৰ ওজন জোখাৰ একক প্ৰশ্নটো যদিও অলপ ভুল হৈছে ওজন জোখাৰ একক হল কিলোগ্ৰাম ঠিক আছে তোমালোকে ধুনিয়াকে বস্তুবিলাক লিখি লবা এতিয়া নেক্সট প্ৰশ্নটো হৈছে কি জানানে 4 নম্বৰ জুলীয়া পদাৰ্থ জুখিবলৈ ব্যৱহাৰ কৰা একক এটো কি লিটাৰ জুলীয়া পদাৰ্থ জুখিবলৈ ব্যৱহাৰ কৰা একক হল লিটাৰ এটো তোমালোকে ইতিমধ্যে জানা ঠিক আছে এইবাৰ তোমালোকে চোৱা লিটাৰ হল 1 মিটাৰ সমান সমান 100 সেন্টিমিটার ওকে 1 ঘন্টা সমান সমান 60 মিনিট এইবিলাক তোমালোকে চাই লিখি লবা ক্লিয়াৰ এইবিলাক তোমালোকে চাই লিখি লবা ধুনিয়াকে এতিয়া তোমালোকে তালিকা এটা দিছে ৰিমাৰ জন্মদিনত খুৰাকে তলত দিয়া ধৰণে বস্তুবোৰ বজাৰৰ পৰা কিনি আনিলে ক্ৰমিক নং বস্তুৰ বিৱৰণ পৰিমাণ প্ৰতি কিলোগ্ৰামৰ মূল্য টকাত মুঠ মূল্য টকাত চাউল 15 কিলো আনিলে 60 টকাকে পার কিলো মুঠ টকা কি হ'ব 900 টকা মসুৰ ডাইল হ'ব এটো 3 কিলোগ্রাম আনিলে 40 টাকা কিলো হলে কি হ'ব 3 4 গুণ 12 120 টাকা হ'ব মই লিখি থৈছো আলু 5 কেজি আনিলে 20 টাকাকে 100 টাকা হ'ব মই লিখি দিছো তোমালোকে লিখিবা পিয়াজ 2 কেজি আনিলে 30 টাকাকে 60 টাকা হ'ব লিখি লবা এইবাৰ নেক্সট পেজত আহা নেক্সট পেজত এই তালিকাটো কন্টিনিউ হ'ব 5 নম্বৰত আছে বিলাহী 3 কেজি 40 টাকাকে 120 টাকা মাছ আনিছে 12 কেজি 40 টাকাকে 480 টাকা কেক আনিছে 500 গ্রাম 1000 টাকা কেজি হলে 500 টাকা হ'ব জলকিয়া 250 গ্রাম আনিছে 100 টাকা কেজি হলে 25 টাকা হ'ব হালধি 200 গ্রাম আনিছে 160 টাকা কেজি হলে 32 টাকা হ'ব গুটিখিনি মিলাই প্লাই আমাৰ 2337 টাকা ইয়াতে মুঠ টকাৰ পৰিমাণ হল খৰচ ঠিক আছে এইবাৰ তোমালোকে নেক্সট প্ৰশ্নলৈ মন কৰাচোন এইবাৰ ইয়াতে যিখিনি উদাহৰণ দিছে এইবিলাক মই আলোচনা কৰালৈ উদাহৰণবিলাক তোমালোকে চাই লবা মই খালি সমাধান বিলাক তোমালোকে কৰি দিছো তোমালোকে ধুনিয়াকে চাই লও এইবাৰ তোমালোকে পেজ নম্বৰ 10 গণিতৰ অংকখিনিৰ পেজ নম্বৰ 10 ত এতিয়া তোমালোকে নিজে চেষ্টা কৰা এই যে প্ৰশ্নবিলাক দিছে যোগ কৰা 5 মিটাৰ 40 সেন্টিমিটাৰ আৰু 4 মিটাৰ 45 সেন্টিমিটাৰ 5 মিটাৰ আৰু 4 মিটাৰ 9 মিটাৰ আৰু 40 সেন্টিমিটাৰ আৰু 45 সেন্টিমিটাৰ কিমান হ'ব 85 সেন্টিমিটাৰ ক্লিয়াৰ তোমালোকে এটা ধুনিয়াকে লিখি দিবা 30 মিটাৰ 58 সেন্টিমিটার 19 মিটার আর 42 সেন্টিমিটার মিলি প্লাই কি হবো জানানে 50 মিটার 0 সেন্টিমিটার কারণ 30 আর 19 মিলি প্লাই কিমান হবো জানানে ইয়াতো 49 আর এই যে 58 আর 42 মিলি প্লাই আর 1 মিটার হবো এটো আই প্লাই 50 হৈ গল ক্লিয়ার এটো তোমালোকে রাপত কৰি লবা তেতিয়ালে ধুনিয়াকে বুজি পাবা 3 নম্বৰ 17 মিটার আর 66 সেন্টিমিটার 28 মিটার 53 সেন্টিমিটার এটো মই কৰি দেখুৱাইছো এতে তোমালোকক সোৱা 46 মিটার 19 সেন্টিমিটার ধুনিয়াকে লিখি লবা 15 কিলোগ্রাম 300 গ্রাম আৰু 8 কিলোগ্রাম 800 গ্রাম যোগ কৰিলে 24 কিলোগ্রাম 100 গ্রাম হয় তোমালোকে ধুনিয়াকে লিখি লবা মৰমৰ ছাত্ৰসকল এইবাৰ নেক্সট পেজত আমি গৈছো এই অংকখিনিৰে কন্টিনিউ কৰি পেলাই 5 নম্বৰত 6 কিলোগ্রাম 200 গ্রাম আৰু 3 কিলোগ্রাম 800 গ্রাম যোগ কৰিব লাগে 6 কিলোগ্রাম আৰু 3 9 কিলোগ্রাম 200 গ্রাম আৰু 800 গ্রাম 1000 গ্রাম মানে আৰু 1 কেজি হল তাৰ মানে 10 কিলোগ্রাম হবে এতে ঠিক আছে এটো হলি গেল আমার কিমান 10 কিলোগ্রাম 6 নম্বৰটো 3 লিটাৰ 400 মিলিলিটাৰ আৰু 5 লিটাৰ 500 মিলিলিটাৰ তো 3 আৰু 5 8 লিটাৰ হ'ব আৰু 400 মিলিলিটাৰ আৰু 500 মিলিলিটাৰ মিলি 900 মিলিলিটাৰ হ'ব তো 8 লিটাৰ 900 মিলিলিটাৰ হৈ গল আমাৰ 6 নম্বৰ উত্তৰ 7 নম্বৰ 1 ঘন্টা 15 মিনিট আৰু 2 ঘন্টা 30 মিনিট 1 ঘন্টা আৰু 2 ঘন্টা 3 ঘন্টা 15 মিনিট আৰু 30 মিনিট মিলি পেলাই 45 মিনিট 3 ঘন্টা 45 মিনিট ভেরি ইজি 8 নম্বৰ 4 ঘন্টা 20 মিনিট আৰু 3 ঘন্টা 25 মিনিট তো 4 ঘন্টা আৰু 3 ঘন্টা কিমান 7 ঘন্টা 20 মিনিট আৰু 25 মিনিট মিলি 45 মিনিট তো 7 ঘন্টা 45 মিনিট আমাৰ ইয়াতে হৈ গল ক্লিয়াৰ এইবাৰ আমি বিয়োগ কৰাখিনি কৰো বিয়োগ কৰা 15 মিটাৰৰ পৰা 12 মিটাৰ বিয়োগ কৰিলে 3 মিটাৰ হয় তোমালোকে ধুনিয়াকে জানা এটো 15 মিটাৰ মাইনাস 12 মিটাৰ তো 3 মিটাৰ হৈ গল তাৰ পিছত 2 নম্বৰত আছে 4 মিটাৰ 300 সেন্টিমিটাৰৰ পৰা 4 মিটাৰ 10 সেন্টিমিটার বাদ দিব লাগে তো 4 মিটাৰৰ পৰা 4 মিটাৰ গলে 0 মিটাৰ হৈ যাব আৰু 30 সেন্টিমিটাৰৰ পৰা 10 সেন্টিমিটাৰ বিয়োগ কৰিলে 20 সেন্টিমিটাৰ হ'ব এটো হৈ গল 3 নম্বৰ 15 মিটাৰ 30 সেন্টিমিটাৰৰ পৰা 8 মিটাৰ 50 সেন্টিমিটাৰ বিয়োগ কৰিলে কি হ'ব অলপ ধাৰ কৰি ওলাব লাগে ইয়াত 6 মিটাৰ কি হ'ব জানানে 8 80 সেন্টিমিটার হ'ব 6 মিটাৰ 80 সেন্টিমিটার তোমালোকে 4 নম্বৰটো চোৱা 7 লিটাৰ 500 মিলিলিটাৰ আৰু 3 লিটাৰ 650 মিলিলিটাৰ 3 লিটাৰ 800 কিমান 50 লিটার বিয়োগ কৰিব লাগে কিন্তু এটো বিয়োগ অংক বিলাক হৈ আছে হা এটো যোগ নহয় কিন্তু এই কাৰণে উত্তৰ বিলাক এনেকৈ হৈ আছে তোমালোকে মনোযোগ দিবা তাৰ পিছত 5 নম্বৰটো হৈছে 8 লিটাৰ 600 মিলিলিটাৰ ইমানৰ পৰা 3 লিটাৰ
400 মিলিলিটাৰ বাদ দিব লাগে তো 8 লিটাৰৰ পৰা 3 লিটাৰ গলে 5 লিটাৰ আৰু 600 পৰা 400 গলে 2 মিলিলিটাৰ ঠিক আছে এটো আমাৰ হৈ গল এতিয়া 6 নম্বৰ অংকৰ 2 ঘন্টা 15 মিনিটৰ পৰা 1 ঘন্টা 30 মিনিট বিয়োগ কৰিলে 0 ঘন্টা 45 মিনিট হ'ব এটো উত্তৰ ঠিক আছে তোমালোকে এটো নোট ডাউন কৰি যাবা ধুনিয়াকে এবাৰ নেক্সট পেজত যাও আমি পেজ নম্বৰ 13 নম্বৰ পেজত কৈছে কি 1 নম্বৰ প্ৰশ্নটো হৰেনে পাচলি বজাৰলৈ গৈ পটল 1 কেজি ভেন্দি 500 গ্ৰাম তাৰপিছত জলকীয়া 300 গ্ৰাম তিয়হ 2 কিলোগ্ৰাম তাৰপিছত বিন 250 গ্ৰাম কিনি আনিলে হৰেনে মুঠতে কিমান ওজনৰ বজাৰ কৰিলে তো পটল 1 কেজি ভেন্দি 500 গ্ৰাম মই দূৰত লিখিছো জলকীয়া 300 গ্ৰাম তাৰ গ্ৰামৰ তলত লিখিছো আৰু তিয়হ 2 কেজি কেজিৰ তলত লিখিছো তোমালোকে চাবা বিন গ্ৰামৰ তলত লিখা আছে 250 গ্ৰাম যোগ কৰিলে কি হ'ব এই যে এইকেইটা 500 গ্ৰাম 300 800 গ্ৰাম আৰু 200 গ্ৰাম মিলালে কি 1000 গ্ৰাম মানে 1 কেজি হৈ গল আৰু 50 গ্ৰাম থাকিব তো মই সদ্যহতে কি লিখিছো 1050 গ্ৰাম আৰু ইয়াতে 1 কেজি আৰু 2 কেজি মিলি 3 কেজি আৰু এই যে 1050 গ্ৰামৰ পৰা একটো আহি ইয়াতে 4 কেজি আৰু 50 গ্ৰাম হৈ গল ঠিক আছে এটো হৈ গল আমাৰ এতিয়া পেজ নম্বৰ 14 ত চোৱা পেজ নম্বৰ 14 ৰমজানে দেউতাকৰ লগত বজাৰলৈ গৈ চাউল 20 কিলোগ্ৰাম মসুৰ দাইল 2 কিলোগ্ৰাম আৰু আলু 3 কিলোগ্ৰাম আৰু পিয়াজ 1 কিলোগ্ৰাম কিনিলে মুঠতে কিমান কিলোগ্ৰাম বজাৰ কৰিলে যোগ কৰিব লাগে যে চাউল 20 কিলোগ্ৰাম মসুৰ দাইল 2 কিলোগ্ৰাম আলু 3 কিলোগ্ৰাম পিয়াজ 1 কিলোগ্ৰাম মুঠ কৰিলে 26 কিলোগ্ৰাম হৈ গল এটো তোমালোকে লিখি লবা 3 নম্বৰ বাসুৱে বজাৰলৈ গাখীৰ বিক্ৰী কৰিবলৈ যাওতে লগত 10 লিটাৰ 250 মিলিলিটাৰ গাখীৰ লৈ গৈছিল বজাৰত তেও মুঠতে 7 লিটাৰ আৰু 500 মিলিলিটাৰ গাখীৰ বিক্ৰী কৰিলে বাসুৰ লগত কিমান পৰিমাণৰ গাখীৰ থাকি গল তাৰমানে 10 লিটাৰ 250 মিলিৰ পৰা 7 লিটাৰ 500 মিলি বিয়োগ কৰিলে আমাৰ 2 লিটাৰ 750 মিলিলিটাৰ বাকি থাকে ঠিক আছে এটো তোমালোকে কৰি লবা 4 নম্বৰ এখন সমবায় বিক্ৰী কেন্দ্ৰৰ পৰা ৰমলাই 3 লিটাৰ ফজলে 2.5 লিটাৰ বিপুলে 5 লিটাৰ আৰু সুমে 1.5 লিটাৰ কেৰাচিন তেল কিনিলে যদি দোকানত 20 লিটাৰ তেল আছিল তেন্তে বিক্ৰীৰ পাছত আৰু কিমান তেল জমা থাকে তো মুঠতে কি কৰিম আমি এই যে একজনে কিনিছে তেল যোগ কৰি দিলো মানে 12 লিটাৰ তেল কিনিলে বা বিক্ৰী কৰিলে দোকানদাৰজনে আৰু এই 20 লিটাৰ আছিল 20 লিটাৰ পৰা 12 বিয়োগ কৰিলে 8 লিটাৰ হ'ব এটা আমাৰ হৈ গল এতিয়া নেক্সট অংকটো সৰি অংক আমাৰ হেক এতিয়া আমাৰ বিজ্ঞান পাঠ আহি গল বিজ্ঞানৰ তোমালোকে গোটেইখিনি কথা ইয়াতে দিছে তোমালোকে পঢ়ি লবা মই উত্তৰখিনি লিখি দিছো 1 নম্বৰ তুমি দিনটোত খোৱা 5 বিধ খাদ্য বস্তুৰ নাম লিখা আমি কি খাও ভাত ৰুটি মাছ গাখীৰ কণী আদি খাও 5 বিধৰ নাম লিখিব তুমি আৰু বেছি লিখিব পাৰা 2 নম্বৰ তুমি সদায় খোৱা এবিধ খাদ্যৰ নাম লিখা তুমি সদায় যেটো খোৱা ভাত খাও সদায় তুমি ভাত খোৱা আৰু তুমি যদি বেলেগ বস্তু খোৱা তেটো লিখিব পাৰা মোৰ প্ৰিয় খাদ্য তোমাৰ যেটো প্ৰিয় খাদ্য এটো পায়স মই লিখিছো তোমাৰ যেটো প্ৰিয় খাদ্য তাৰ নামটো লিখি দিলে হৈ যাব নেক্সট কোৱেশ্চন তোমালোকে এইখিনি উত্তৰ এই পঢ়াখিনি তোমালোকে পঢ়ি লবা মই কিন্তু তালিকাটো ফিল কৰি দিছে তালিকা 1 খাদ্য বস্তু উপকৰণ মানে এই খাদ্য বস্তু বনাওতে কি কি লাগে ৰুটি বনাওতে যেনেকৈ আটা পানী নিমখ এইবিলাক লাগে টেকলি পিঠা চাউল গুড় তিল নাৰিকল আৰু যে বেলেগ বস্তু তোমালোকে ব্যৱহাৰ কৰা এটো লিখি দিবা পায়স বনাওতে কি গাখীৰ লাগে চাউল লাগে চিনি লাগে নাৰিকল লাগে কিশমিশ লাগে বাদাম লাগে বিভিন্ন বস্তু দিয়ে এইবিলাকক উপকৰণ বুলি কোৱা হয় এতিয়া নেক্সট তোমালোকে চোৱাচোন এই যে প্ৰশ্ন নম্বৰ ইয়াত দিছে তোমাক উদ্ভিদৰ পৰা 5 বিধ আৰু প্ৰাণীৰ পৰা পোৱা 5 বিধ খাদ্য বস্তুৰ নাম লিখিব লাগে ঠিক আছে তো উদ্ভিদৰ পৰা 5 বিধ কি লিখিছো মই চোৱাচোন ভাত ৰুটি পিঠা কফি কল ফল এইবিলাক হল উদ্ভিদৰ পৰা পোৱা আৰু প্ৰাণীৰ পৰা পোৱা খাদ্য বস্তু কি গাখীৰ কণী মাছ মাংস দৈ পনীৰ আৰু বহুত আছে লিখিব পাৰা আমাক 5 বিধৰ কথা কৈছে এইখানে 5 বিধ লিখা হৈছে এবাৰ তোমালোকে চোৱা তোমালোকে এজোপা উদ্ভিদৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰা এটা মই লিখিয়ে ৰাখিছো তোমালোকে চোৱাছেন এবাৰ ঠিক আছে এবাৰ চোৱা তোমালোকে ইয়াত কি কৈছে এই অংশটো উদ্ভিদৰ এইখিনি পাত ঠিক আছে এটো হল পাত অংশ ঠিক আছে এটো মই পাত লিখিছো এই যে দিছে ইয়াতে আম গছটো আমৰ লগত লগাটা মই এটো হ'ব ফল ঠিক আছে ইয়াৰ পিছত এই যে ইয়াতে ডাক দিছে এটো হল তোমাৰ কি জানানে এটো হল তোমাৰ শাখা বা ডাল বুলি কোৱা হয় শাখা বা ডাল গছৰ আৰু এই ইয়াৰ পৰা ডাক দিছে না এটো মূল গা গছ বা কাণ্ড ঠিক আছে আৰু এইখিনি হল আমাৰ হিপা বা মূল ঠিক আছে আমাৰ এটা গছৰ এইখিনি অংশ চিনাক্ত কৰিব দিছে আমি চিনাক্ত কৰিলো তোমালোকে ধুনিয়াকে নোট ডাউন কৰি লবা এতিয়া তোমালোকে এই গছটোৰ লগত সংগতি ৰাখি কিছু কথা আমাক কৈছে এইখিনি কথা তোমালোকে পঢ়ি লবা যে কি মানে কোন গছৰ কি অংশ আমি খাব পাৰো গোটেইখিনি ডিটেইলছ তোমালোকে পঢ়ি লবা মই ডাইৰেক্টলি আনসাৰখিনি কৈ দিছো ইয়াতে তোমালোকে দেখা পাইছে ইয়াতে কি কৈছে তলৰ উদ্ভিদবোৰৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা অংশৰ নাম যেনেকৈ কমলা মূলা আলু কলগছ তিল বুট এইবিলাক গছৰ আমি কোন অংশ খাদ্য হিচাপে ব্যৱহাৰ কৰো কমলাৰ আমি ফলটো খাও মূলা হিপা পাত এই দুটা খাও আলু হিপা পাত দুটা খাও কলগছৰ ফল ফুল আৰু গছ বা কাণ্ডটো খোৱা যায় তিলৰ বীজটো খোৱা হয় বুট মাৰ আমাৰ বীজটো খোৱা হয় একেদৰে প্ৰাণীৰ পৰা পোৱা 5 বিধ
বিধ কি খাদ্যবস্তুৰ নাম লিখা আমাক কৈছে আমি ওপৰত লিখি আহিছো গাখীৰ কণী মাছ মাংস দৈ পনীৰ এইবিলাক প্ৰাণীৰ পৰা পোৱা কিছুমান খাদ্যবস্তু তোমালোকে আৰু বেছিকে লিখিব পাৰা এতিয়া নেক্সট এই যে আমাৰ এইখিনি কথাৰ লগত সংগতি ৰাখি আমাক কিছু কথা ইয়াতে পঢ়িবলৈ কৈছে তোমালোকে পঢ়ি লবা মই ডাইৰেক্ট আনসাৰ বিলাক কৈ দিছো তোমালোকে লিখি লবা দুবিধ কেঁচাকৈ খাব পৰা পাচলি আৰু দুবিধ ৰান্ধি খাব পৰা পাচলিৰ নাম লিখা তো কেঁচাকৈ কি খাব পাৰি আমি গাজৰ মূলা এইবিলাক কেঁচা খোৱা যায় আর রান্ধি খাব পৰা পাচলি আলু বেঙেনা বহুত আছে মই দুটাকে লিখিছো তোমালোকে বেছিও লিখিব পাৰা এবাৰ তালিকাখনত প্ৰাণীৰ নাম অনুযায়ী খোৱা খাদ্যবোৰৰ নাম লিখা ঠিক আছে যেনেকৈ প্ৰাণীৰ নাম দিছে আৰু খোৱা খাদ্য মেকুৰীয়ে কি খায় মাছ মাংস গাখীৰ আৰু বহুত বস্তু খায় মই তিনিটা লিখিছো বাঘে কি খায় মাংস খায় গৰু ঘাঁহ খায় পখিলা মৌ খায় ফুলৰ মৌ ঠিক আছে তাৰপিছত তোমাৰ মানুহ কি খায় ভাত মাছ মাংস গাখীৰ ৰুটি বহুত কিবা কিবি খায় তো এনেকৈ লিখিবা ঠিক আছে এইবাৰ আমাৰ সমাজ বিজ্ঞান পাঠটো আমাক ইয়াতে দিছে তোমালোকে চোৱা পঞ্চম শ্ৰেণীৰ পুনৰ আলোচনা পাঠ নম্বৰ 8 জীৱন ধাৰণৰ প্ৰণালী এইটো তোমালোকে অলপ অকমান পঢ়ি লবা মই ডাইৰেক্টলি প্ৰশ্নবিলাকৰ উত্তৰ দিছো তোমালোকে চাই লোৱা ইয়াতে কি কৈছে চোৱাচোন ছবি তোমালোকে পঢ়ি লৈ পেলাই ইয়াতে কৰিব কৈছে আমাক কিতাপখনত পঢ়িব কৈছে 50 ৰ পৰা 54 নম্বৰ পেজ লৈকে ধুনীয়াকৈ পঢ়িবা তাৰ পিছত উত্তৰখিনি পাই যাবা ছবিত দেখা মানুহবোৰে আমাৰ দৰে ঘৰত বাস কৰা নাছিল ইয়াতে প্ৰশ্ন দিছে ছবিত দেখা মানুহবোৰে আমাৰ দৰে ঘৰত বাস কৰিছিল নে যদি কৰা নাছিল তেন্তে তেওঁলোক কত বাস কৰিছিল তো এইখানে উত্তৰটো এনেকুৱা যে ছবিত দেখা মানুহবোৰে আমাৰ দৰে ঘৰত বাস কৰা নাছিল তেওঁলোকে গছৰ খৰং পৰ্বতৰ গুহা আদিত বাস কৰিছিল ঠিক আছে লিখি লবা ইয়াৰ পিছত খ নম্বৰ তেওঁলোকে আমাৰ দৰে সাজপাৰ পিন্ধিছিল নে যদি আমাৰ দৰে পিন্ধা নাছিল তেন্তে কি পিন্ধিছিল তেওঁলোকে আমাৰ দৰে সাজপাৰ পিন্ধা নাছিল তেওঁলোকে লজ্জা নিবাৰণৰ বাবে গছৰ বাকলি পাত পানীৰ ছাল আদি পিন্ধিছিল এইখিনি তোমালোকে ধুনীয়াকৈ লিখি লবা কিতাপতো আছে গ নম্বৰ তেওঁলোকৰ কাম কাজ প্ৰণালী আমাৰ দৰে একেই আছিল নে তেওঁলোকৰ কাম কাজৰ প্ৰণালী আমাৰ দৰে একেই নাছিল ঘ নম্বৰ প্ৰশ্নটো হৈছে তেওঁলোকে কেনেকৈ জীৱন ধাৰণ কৰিছিল অকমান বহলাই লিখিবলৈ তোমালোকৰ যদি ঠাইটো কম হয় তোমালোকে এডিশনাল শীট ব্যৱহাৰ কৰিব পাৰা বেলেগ কাগজত লিখি পেলাই ইয়াতে প্ৰিন্ট কৰি দিব পাৰা আদিম মানুহে খাদ্য বাসস্থান আৰু বস্ত্ৰৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল ঠিক আছে চিকাৰ কৰি পোৱা প্ৰাণীৰ মংস আৰু গছৰ ফল-মূল গুটি হিপা বনৰীয়া শস্য খাইছিল খাদ্য সংগ্ৰহ কৰাৰ বাবে ঘূৰি ফুৰিছিল আৰু ৰদ বৰষুণ শিলাবৃষ্টি ধুমুহা আদিৰ পৰা ৰক্ষা পাবলৈ ডাঙৰ গছৰ খৰং পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল ঠিক আছে এনেকুৱা আছিল আদিম মানুহৰ জীৱন ধাৰণৰ প্ৰণালী ঠিক আছে তোমালোকে লিখিবা ধুনীয়াকৈ ক্ৰিয়াকলাপ 2 পাঠটো পঢ়ি আৰু জ্যেষ্ঠসকলৰ সহায় লৈ তলৰ তালিকাখন পূৰ কৰা ইয়াতে কি কৈছে চোৱাচোন খাদ্যৰ নাম দিছে ইয়াতে খাদ্য সাজপাৰ এইবিলাক আইটেম বিলাক লিখিছে অতীত কালৰ জীৱন ধাৰণৰ প্ৰণালী আৰু বৰ্তমান কালৰ জীৱন ধাৰণৰ প্ৰণালী তো খাদ্য হিচাপে অতীত কালত কি খাইছিল কেঁচা মাংস ফল-মূল গুটি হিপা বনৰীয়া শস্য এইবিলাক খাইছিল বৰ্তমানৰ মানুহবিলাক কি খায় উন্নত মানৰ খোৱা বস্তু নিজৰ ইচ্ছামতে বনাই খায় তোমালোকে এইখিনি লিখিবা যি ভাল লাগে তোমালোকে লিখিব পাৰা কিন্তু সাজপাৰ কেনেকুৱা আছিল আগৰ মানুহবিলাক গছৰ বাকলি পাত পানীৰ ছাল আদি পিন্ধিছিল আৰু এতিয়া উন্নত মানৰ ধুনীয়া সাজপাৰ মানুহে পিন্ধে এইখিনি লিখিবা থকা ঠাই বা ঘৰ আগৰ মানুহবিলাকৰ ঘৰ ক'ত আছিল গছৰ খৰং বা পৰ্বতৰ গুহা এইবিলাককে ঘৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু এতিয়া নিজে বনাই লোৱা উন্নত মানৰ ঘৰ বা থকা ঠাই এইবিলাক মানুহে ব্যৱহাৰ কৰে সা-সঁজুলি কিহেৰে নিৰ্মিত আদিম মানুহৰ শিলেৰে সা-সঁজুলি নিৰ্মিত কৰিছিল আগৰ মানুহবিলাকে আৰু এতিয়া বিভিন্ন ধৰণৰ উন্নত মানৰ সা-সঁজুলি ব্যৱহাৰ কৰা হয় খাদ্য আহৰণ প্ৰণালী আগৰ মানুহে কেনেকৈ খাদ্য খাই চিকাৰ কৰি খাদ্য খাইছিল হয়নে আৰু এতিয়া কি মনে বিচৰা ধৰণে খাদ্য বনাব পাৰি এনেকৈ কৰি আমি খাদ্য বস্তু খাব পাৰো ঠিক আছে এইখিনি ইয়াৰ পিছত তোমালোকক কৈছে নেক্সট পেজ পাঠটো পঢ়া আৰু তলৰ প্ৰশ্নৰ উত্তৰ দে পাঠটো পঢ়িলে এইবিলাকৰ উত্তৰ পোৱা যায় বহু বিকল্প মানে মাল্টিপল চয়েস কোৱেশ্চন ভৈয়াম অঞ্চলবোৰ কেনেকুৱা সমতল ভূমি ঠিক আছে ইয়াতে সমতল ভূমিটো লিখি দিছো আৰু টিক কৰি দিছো তাৰ পিছত কেনেকুৱা চোৱাচোন তোমালোকে আদিম মানুহ শিলৰ সঁজুলি কোনটো কামত ব্যৱহাৰ কৰা নাছিল বাকি গোটেই কিটাত কৰিছিল কিন্তু ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা নাছিল ঘৰ সাজিবলৈ গ নম্বৰ ভৈয়ামৰ গাঁও অঞ্চলৰ কিছু লোক জড়িত হৈ থাকে কুটিৰ শিল্পৰ লগত ঠিক আছে বাকিবিলাকৰ লগত হয় কুটিৰ শিল্পৰ লগত আদিম মানুহে খাদ্য বস্তু আৰু বাসস্থানৰ বাবে নিৰ্ভৰ কৰিছিল ক'ত প্ৰকৃতিৰ ওপৰত ঠিক আছে প্ৰকৃতিৰ ওপৰত লিখি দিলা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত এইখিনিয়ে লগ পাম পৰৱৰ্তী ভিডিঅ'ত তোমালোকে ভিডিঅ'টো ভালকৈ লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ